নমস্কাৰ ৰিচ অসমীয়া চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মোৰ ইউটিউবৰ প্ৰথমটো ব্লগ হয় কাইলৈ সকলোৱে জানে 1 জানুৱাৰী 2020 চন আজি যেহেতু বছৰৰ আজি শেষৰ মাহ আৰু শেষৰ দিনটো আজি 31 ডিসেম্বৰ তাৰ বাবে মই অলপ গাহৰি আনিলো খাম বুলি তাৰপিছত আপোনালোকে সকলোৱে গম পায় চাগে গাহৰিবোৰ আজি খাব কোনবাই বহুত কিবা কিবি বনাই ব্যঞ্জন বনাই খাব নিশ্চয় আজি মই আপোনালোকৰ আগত গাহৰি কেনেকৈ পুৰিব পাৰে বা মোৰ এতিয়া ষ্টিক নাই ইয়াত বিচাৰি পোৱা নাই তো মই কেনেকৈ আজি গাহৰি পুৰা বনাম তাৰে আপোনালোকক ৰেচিপি দেখুৱাম তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ লগতে নৱবৰ্ষৰ আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ সকলোলৈ তেন্তে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে মই 1 কেজি গাহৰি আনিলোঁ ইয়াত 1 কিলো নাই বাৰু মই ভাগ কৰি ৰাখিছোঁ গোটেইখিনি বাৰু মই অকলে নাখাওঁ আমি আজি ওচৰৰ ঘৰ গোটেইখিনি মিলি খাম যেহেতু মই 1 কিলো গাহৰি আনিলোঁ সৰু সৰু কৰি আনিছোঁ পিচখিনি আপুনি সৰু কৰি ল'ব পাৰে তাৰ পিছত মই আচলতে ব্লগটো বনাম বুলি ভবা নাছিলোঁ কিন্তু ভাবিলোঁ যে আপোনালোকৰ আগত মই কেনেদৰে বনাইছোঁ পুৰা গাহৰি দেখুৱাম প্ৰথম মই এইখিনি নহৰু পেষ্ট নহৰু আৰু আদা আৰু জলকীয়া ধনিয়াৰ লগত মিহলাই এইখিনি পেষ্ট বনালোঁ আৰু সেই পেষ্টখিনি মই গাহৰিখিনিৰ লগত ভালদৰে সানি দিলোঁ লগতে অলপ কেঁচা ধনিয়া অলপ ৰাখি থৈছোঁ এতিয়া এইখিনি শেষত দিবলৈ আৰু মই এতিয়া দেখুৱাম কেনেদৰে আপুনি বনাব পাৰে প্ৰথমে মই ননষ্টিক ফ্ৰাই পেন এখন লৈছোঁ আপুনি লোহৰ বা তেনেকুৱা ধৰণৰ ইউজ কৰিব পাৰে আনফালে মই এইফালে গাহৰি বনাই আছোঁ বেলৰ লগত এইখিনি পুৰা নহয় এইখিনি বেলেগকৈ বনাইছোঁ আৰু এতিয়া এইখিনি পুৰিম ইয়াতে ৰাখি ল'লোঁ বস্তুখিনি আৰু ইয়াত এইখিনি পুৰিম গেছটো জ্বলাই লৈছোঁ ফ্ৰাই পেনখন অলপ গৰম হ'ব দিছোঁ ইতিমধ্যে ফ্ৰাই পেনখন গৰম হৈছে মই এতিয়া মাংসৰ টুকুৰাবোৰ দিম এটা এটাকৈ অলপ গেছটো কমাই ল'ব আপুনি ইয়াত কোনো ধৰণৰ তেল ব্যৱহাৰ কৰিব নালাগে কাৰণ পৰ্কৰ নিজৰে তেল বহুত বেছি তেল ওলালোঁ দি আছোঁ এয়া চাওক যথেষ্ট পৰিমাণে তেল ওলাইছে মই অকণো তেল ব্যৱহাৰ কৰা নাছিলোঁ আপোনাৰ যদি খৰিকা নাই নতুবা আপুনি জুইত পুৰি খাব পৰা নাই তেন্তে আপুনি এনেদৰে ঘৰত বনাই খাব পাৰে আৰু মই লগতে কৈছোঁৱে ইয়াত মই ব্যৱহাৰ কৰিছোঁ অন্য কোনো ধৰণৰ মছলা জাতীয় ব্যৱহাৰ কৰা নাই মই ইয়াত নহৰু আদা জলকীয়া অকণমান নিমখ আৰু ধনিয়া ব্যৱহাৰ কৰিছোঁ এনেদৰে আপুনি লুটিয়াই থাকিব মই প্ৰথম যিখিনি দিছিলোঁ গাহৰি সেইখিনি মই নমাই থলোঁ এয়া এতিয়া আকৌ দিছোঁ ওলাইছে
তিলৰ মানে অলপ ডাঙৰ ডাঙৰকৈ ৰাখিলোঁ। আপুনি যদি আপোনালোকে যদি বিচাৰে আপোনালোকে সৰু কৰি ল'ব পাৰে, একো নাই। অলপ সময় লাগিব, অলপ কষ্ট হয় বাৰু, কিন্তু পাছত খাবলৈওতে ভাল হয়। এইখিনি হৈ আছে মধ্যে, এইখিনি মই কাঢ়ি থলোৱে আৰু এইখিনিও হৈছেগে। মই এতিয়া নমাই দিম। গাহৰি মাংস ৰেডি হৈ গৈছে। মই কাঁহৰ থালি সজালোঁ আৰু মই অকণমান পিঁয়াজ, ধনিয়া, নেমু দি অলপ সজাই তুলিছোঁ। লগতে শেষত আপুনি অলপ নেমু চেপি দিব। মোৰ পৰ্ক ৰেডি হৈ গ'ল। তেন্তে আপোনালোকে আজি কি বনাইছে? আজি আগন্তুক নৱবৰ্ষৰ বাবে আপোনালোকে আজি ঘৰত কি খাবলৈ বনাইছে প্লিজ মোক কমেণ্ট কৰি জনাব। আৰু সকলোলৈ মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ দিনবোৰ সুখ শান্তিৰে অতিক্ৰম হওক তাৰে আশা কৰিলোঁ। লগতে অসমত, গোটেই ভাৰতত যাতে শান্তি হয় তাৰে আশা কৰিলোঁ। আৰু শেষত কি ক'ম, পাৰিলে আপোনালোকেও জনাব আপোনালোকে আজি কি ৰান্ধিছে, কি বনাইছে, নতুন কিবা ডিছ। মোৰতো আজি মই অকলে আছোঁ, ওচৰতে খাম আজি। তেতিয়াহ'লে মোক নিশ্চয় জনাব। ভাল পালে লাইক কৰিব, লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ শুভৰাত্ৰি এণ্ড উইচ ইউ হেপী নিউ ইয়েৰ। Love you guys. Bye bye.